Hello everyone, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল পূজাছ কুকিং এণ্ড ব্লগৰ নটা ভিডিঅ'লৈ। লাওৰ গছৰ শাক, লাও সকলোৱে খাই পাইছে নহয়নে? লাও গছৰ ফুলৰ বৰ বাৰু আপোনালোকে খাই পাইছেনে? যদি খাই পোৱা নাই ভিডিঅ'টোত চাই লওক। এয়া লাওৰ ফুলখিনি মই ছিঙি আনি ভালদৰে ধুই লৈছোঁ। তাৰপিছত এটা বাটিত বেচন জোখ অনুযায়ী বেচন, তাৰপিছত এচামুচ দিছোঁ মই চাউলৰ গুড়ি। চাউলৰ গুড়িখিনি দিলে বৰটো মচমচীয়া হয়। আৰু অকণমান কালজিৰা দিছোঁ সোৱাদৰ বাবে, অকণমান নিমখ আৰু অকণমান হালধি। এইখিনি বস্তু দি মই এটা ঘোল বনাই ল'ম। এই বৰটো বহুতে হয়তো খায়ো পাব পাৰে নাজানো, কিন্তু খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব। মই এইখিনি এটা ঘোল বনাই লৈছোঁ, এনেকুৱা বেছি ডাঠো নহয় বেছি পাতলো নহয়। তাৰপিছত ইয়াৰ কেৰাহীটোত ৰিফাইন তেল গৰম হ'ব দিছোঁ। তাৰপিছত মই এটা এটাকৈ লাওৰ ফুলকেইটা দি দিছোঁ। বেচনত ঘোলটো ডুবাই এইখিনি মই এতিয়া ভাজি ল'ম। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে এটা ভিডিঅ'টো লাইক কৰি দিব। থেংক ইউ ছ' মাছ। আগলৈ এনেধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওপৰত থকা বেল আইকনটো টিপি দিব, তেতিয়া আগলৈ ন'টিফিকেশ্যনত মোৰ ভিডিঅ'বোৰ আহি থাকিব। থেংক ইউ।